সমগ্ৰ কাৰ্বি আংলঙতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত অখিল ভাৰতীয় কংগ্ৰেছৰ 10 ঘণ্টীয়া ভাৰত বন্ধ। ৰাজ্যৰ লগতে লংকাতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ঠায়ে ঠায়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ একাংশ বন্ধ সমৰ্থকৰ। 26 সংখ্যক বঠাত লাংছ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপনৰ বাবে প্ৰাক প্ৰস্তুতি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ 10 ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান কাৰ্বি আংলঙতো সৰ্বাত্মক প্ৰভাৱ পেট্ৰল ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত দিয়া হয় ভাৰত বন্ধ কাৰ্যসূচী। বন্ধ কালছোৱাত জিলাখনৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই বন্ধ সমৰ্থকে পৰিস্থিতি কোনো ঠাইত কিছু পৰিস্থিতিৰ সৃষ্টি কৰিলেও প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণাধীন অৱস্থাত আছে। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ 10 ঘণ্টীয়া বন্ধৰ আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি দি পূব কাৰ্বি আংলঙৰ ডিফুত জিলা কংগ্ৰেছৰ সম্পাদক বিদ্যা সিং ৰংপি, প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলে আৰু জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাদম টেৰাংপিৰ নেতৃত্বত 10 ছেপ্টেম্বৰত ভাৰত বন্ধ কাৰ্যসূচী পালন কৰে। বন্ধৰ কালছোৱাত চহৰৰ জৰুৰী সেৱাসমূহৰ বাদে যান বাহনৰ চলাচল, দোকান পোহাৰ আৰু চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠানসমূহ বন্ধ থাকে। কেন্দ্ৰ ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰেই পৰা পেট্ৰল ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দিনক দিনে হোৱা মূল্য বৃদ্ধিৰ প্ৰতিবাদত দিয়া এই বন্ধ প্ৰায় সমগ্ৰ দেশবাসীয়ে হাত উজান দিয়া পৰিলক্ষিত হয়। এইসমূহ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ জ্বলন্ত সমস্যাত অতিষ্ঠ দেশবাসীয়ে কংগ্ৰেছৰ এই পদক্ষেপত আন্তৰিক সমৰ্থন দিয়া বাবে বন্ধ সৰ্বাত্মক প্ৰভাৱ পৰা বুলিব পাৰি। বন্ধৰ সময়ছোৱাত ডিফুৰ প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেণ্ড আৰক্ষীৰ হাতত আটক হয়। এই সন্দৰ্ভত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিদ্যা সিং ৰংপি আৰু জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰীয়ে সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত এইদৰে কয়। পেট্ৰল ডিজেল আৰু LPG চিলিণ্ডাৰৰ দাম যথেষ্ট বৃদ্ধি কৰিছে আৰু তাৰ লগতে 2 কোটি বছৰত 2 কোটি চাকৰি দিয়াৰ কথা আছিলে, 2 কোটি নহয়, আজি তাৰ ওলোটাহে তেওঁলোকে কৰিছে। আৰু লগতে যিটো UPA চৰকাৰৰ দিনত 560 কোটি টকা পাৰ এয়াৰক্ৰাফ্ট, যিটো ৰাফেল ফাইটাৰ এয়াৰক্ৰাফ্ট যিটো স্কেম নৰেন্দ্ৰ মোদী চৰকাৰে কৰিছে, নৰেন্দ্ৰ মোদী জড়িত আছে আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ যিসকল যিবোৰ মন্ত্ৰী তেওঁলোক সকলো জড়িত হৈ আছে, বিজেপিৰ নেতাসকল জড়িত হৈ আছে। বিমুদ্ৰাকৰণ GST আনি পেলাই ৰাইজক হাৰাশাস্তি কৰিছে, দুখীয়া ৰাইজক আৰু মিডিল ক্লাছক। সেইকাৰণে আমি কংগ্ৰেছ দলে আজি গোটেই ভাৰতবৰ্ষত বন্ধ দিছোঁ 12 ঘণ্টীয়া, ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধিয়া 5টালৈ। আৰু এই ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং জিলাৰ যিমান আঞ্চলিক দল আছে, ASDC-কে আদি কৰি যিসকল আছে, তেওঁলোকে সকলোৱে সমৰ্থন দিছে আমাক। আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেখিছোঁ আমি আমাৰ প্ৰচাৰতো আমি ছাপোৰ্ট বিচাৰিছোঁ ৰাইজৰ। আমাৰ বন্ধটো আপোনালোকে সমৰ্থন কৰক বুলি এই কথাটো সঁহাৰি জনাই গোটেই জিলাবাসীয়ে সঁহাৰি জনাইছে। দোকান পোহাৰ সকলো ঠাইতে বন্ধ কৰিছে আৰু দুই এখন গাড়ী যিসকল স্কুলৰ ল'ৰা ছোৱালী পৰীক্ষা চলি আছে সেইসকলৰ গাড়ীৰ বাহিৰে গাড়ী ইয়াত চলা নাই আৰু দোকান পোহাৰ সকলো বন্ধ কৰি ৰাখিছে। সেইকাৰণে আমি গোটেই জিলাবাসীক আমাৰ কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাক সমৰ্থন জনোৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বাধীন দৰিদ্ৰ বিৰোধী বিজেপি চৰকাৰৰ আমোলত যিহেতু পেট্ৰল ডিজেল LPG অত্যাৱশ্যকীয় সামগ্ৰী অস্বাভাৱিক মূল্য বৃদ্ধিৰ বাবে আজি কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছক সমৰ্থন কৰিছোঁ। যিহেতু তেওঁলোকে নিৰ্বাচনৰ আগত যিহেতু ডাঙৰ ডাঙৰ ভাষণ দিছিলে, যিহেতু আমাৰ চৰকাৰ বিজেপি চৰকাৰ আহিলে পেট্ৰল ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মূল্য বৃদ্ধি ৰোধ কৰিম বুলি তেওঁলোকে ৰাইজৰ প্ৰতি আশ্বাস দিছিলে। সেই আশ্বাস আজি নাই। আজি এই আশ্বাস আজিলৈকে আমি দেখা পোৱা নাই। তাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষ কংগ্ৰেছ দলে আজি এই বন্ধ
বন্ধ ঘোষণা কৰিছে গতিকে আমাৰ এই বন্ধ মহিলাসকলেও ৰাতিপুৱা 5টা বজাৰ পৰা আমি ইয়াতে আছো গতিকে সন্ধিয়া 5টা বজালৈকে আমি এই বন্ধ সমৰ্থন আছো উল্লেখ্য অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আহ্বায়িত এই 10 ঘণ্টীয়া নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ভাৰত বন্ধ কাৰ্যসূচীত ASDC দলীয় পূৰ্ণ সমৰ্থন আগবঢ়ায় এই কথা দলীয় প্ৰচাৰ সম্পাদক ডেনিয়েল টেৰনে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিব দিয়ে আনহাতে পশ্চিম কাৰ্বি আংলঙতো এই 10 ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক ঠায়ে ঠায়ে বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ প্ৰচেষ্টা কৰে পুৱা 5 বজাৰ পৰা সদৰ চহৰ হামৰেং বৈঠালাংছো ডংকামুকাম খেৰণী আদি অঞ্চলসমূহৰ যান বাহনৰ চলাচল দোকান পোহাৰ আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হয় বন্ধৰ সময়ছোৱাত পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ সভাপতি সাৰ্থে ক্ৰামচাসহ 5 জনক আটক হৈছে আনপিনে বুকাটান মহকুমাতো 10 ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক প্ৰণৱ বিদ্যাপীঠ আৰু জুনিয়ৰ কলেজৰ বাহিৰে সকলো শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয়কে ধৰি সমূহ দোকান পোহাৰ বন্ধ থাকে যদিও এই বন্ধৰ পৰিপ্ৰেক্ষিতত কোনো ফালৰ পৰা কোনো অপ্ৰীতিকৰ বাতৰি অহা নাই অৰুণ লেখে বীৰেন ইংভি আনন্তেৰাম আৰু জাফন ইংভি ৰিপৰ্ট কাট নিউজ পেট্ৰল ডিজেল ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে আহ্বান কৰা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় লংকাত বন্ধৰ ফলত পুৱাৰে পৰা যান বাহনৰ চলাচল ব্যাহত হৈ পৰাৰ লগতে শিক্ষানুষ্ঠান দোকান পোহাৰ আদি বন্ধ থাকে বন্ধৰ সময়ছোৱাত হুজাই সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ইমতিয়াজ চৌধুৰী সহ 20 জন বন্ধ সমৰ্থকক আৰক্ষীয়ে আটক কৰে আৰক্ষী এনে কাৰ্যত ক্ষুব্ধ একাংশ প্ৰতিবাদকাৰী হয় অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰি তোলাৰ সময়তেই সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিৰ বিৰোধিতাৰে নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিয়ে আহ্বান দিয়া ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যজুৰি পৰে সৰ্বাত্মক প্ৰভাৱ পেট্ৰল ডিজেল ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে আছিল এই 10 ঘণ্টীয়া ভাৰত বন্ধ সমৰ্থকবিলাকক এতিয়া থানাত অনা হৈছে কিহৰ কাৰণে আনিলে তেওঁলোকক আমাৰ সমৰ্থকবিলাকে চাওক ৰাতিপুৱাৰ পৰা শান্তিপূৰ্ণভাৱে বন্ধৰ পোষকতা কৰি আছিলে ৰাইজে স্বতঃস্ফূৰ্তভাৱে মই আজি দেখিছোঁ হুজাই জিলাত এইবাৰ স্বতঃস্ফূৰ্তভাৱে গোটেই অঞ্চলটোত বন্ধৰ সমৰ্থনত ৰাইজ ওলাই আহিছিলে দোকান পোহাৰবিলাক স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈছিলে গাড়ী মটৰ চব স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈছিলে কিন্তু প্ৰশাসনে আজি যিটো ভূমিকা মই দেখিলোঁ প্ৰশাসনে যেন বিজেপিৰ হৈহে কাম কৰি আছে প্ৰশাসনৰ এটা দায়িত্ব থাকে এইটো বেলেগ কথা কিন্তু আজি যিটো তেওঁলোকৰ যিটো ভূমিকা দেখিলোঁ বিজেপিৰ কেডাৰবিলাকে যিটো কৰি আছিলে বা কৰিব বিচাৰিছে সেইটোকে তেওঁলোকে পোষকতা কৰিছে প্ৰশাসনৰ যিটো নিৰপেক্ষ ভূমিকা থাকিব লাগিছিলে সেইটো আজি কিন্তু আমি দেখা নাই দোকান পোহাৰ বন্ধ যদি জোৰ জবৰি গতিকে এই কথাটো আমি ৰাইজে এই কথাটো আমি ভাল লক্ষণ দেখা নাই প্ৰশাসন নিৰপেক্ষ হ'ব লাগে শান্তি বজাই ৰখাৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰশাসনে বিজেপিৰ হৈ কাম কৰিব নালাগে এই কামটো আজি কিন্তু গোটেই হুজাই জিলাত এই কামটো আমি দেখিবলৈ পাইছোঁ আজি আমি হুজাই জিলাত এতিয়ালৈকে বিভিন্ন থানাত বহু আমাৰ কৰ্মী এৰেষ্ট কৰিছে আমাৰ হুজাই জিলা কংগ্ৰেছৰ সভাপতি অৰ্জেন্দুৰ লগত কেইবাজনো সমৰ্থক এৰেষ্ট হৈছে লামডিঙত স্বপনকৰ ডাঙৰীয়াক এৰেষ্ট কৰিছে স্বপনকৰ মায়া চক্ৰৱৰ্তীক এৰেষ্ট কৰিছে আমাৰ লংকাত ইমতিয়াজ চৌধুৰী আমাৰ হুজাই সমষ্টিৰ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আৰু তেওঁৰ লগত সমৰ্থক আছে প্ৰায় 40 পৰ্যায়ত তেওঁলোকক এৰেষ্ট কৰিছে বিশেষকৈ ডাক্তৰ অৰ্জেন্দুৰ লগত ডাক্তৰ অৰ্জেন্দুৰ আমাৰ জিলা কংগ্ৰেছৰ সভাপতি তেওঁৰ লগত যিটো ব্যৱহাৰ যুৱ কংগ্ৰেছ বিজেপিৰ কৰ্মীয়ে কৰিলে সেইখিনিত প্ৰশাসনৰ যিটো নিৰ্লিপ্ত ভূমিকা সেয়া লজ্জাজনক আছিলে গতিকে মই প্ৰশাসনৰ যিটো আজিৰ ভূমিকা এইটো সন্তুষ্টজনক নহয় প্ৰশাসনে ওলোটা আজি বন্ধৰ কালছোৱাত আৰক্ষীয়ে হুজাই সমষ্টিৰ যুৱ কংগ্ৰেছ ইমতিয়াজ চৌধুৰী আৰু আন 20 জন বন্ধ সমৰ্থকক আটক কৰা কাৰ্যত ক্ষোভিত হয় আৰু এয়া আৰক্ষী প্ৰশাসনে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীয়ে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা
পশ্চিম কাৰ্বি আংলং জিলাতো 26 সংখ্যক বঠাদলাংছ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে এতিয়াৰ পৰা লোৱা হৈছে প্ৰাক প্ৰস্তুতি এই প্ৰাক প্ৰস্তুতিৰে অংশ হিচাপে বঠাদলাংছ চেৰদিহুন আকলামত দেওবাৰে এক জৰুৰী সভাযোগে অভ্যৰ্থনা কমিটি গঠন কৰে আন বাৰৰ দৰে এই বছৰো বঠাদলাংছ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি লৈছে বঠাদলাংছ কাৰ্বি সাংস্কৃতিক সমাজে এইবাৰ 16 অক্টোবৰৰ পৰা 19 অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া 26 সংখ্যক বঠাদলাংছ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ ভালদৰে সম্পন্ন কৰাৰ বাবে দেওবাৰে চেৰদিহুন আকলামত ধন সিং তেৰাঙৰ সভাপতিত্বত এক জৰুৰী সভা অনুষ্ঠিত কৰে আৰু এইখন সভাতে 26 সংখ্যক বঠাদলাংছ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা কমিটি গঠন কৰা হয় সভাত হোৱা সৰ্ব সিদ্ধান্তক্ৰমে পশ্চিম কাৰ্বি আংলং বিজেপি সভাপতি অৰুণ তেৰাঙক অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা দুৱাৰ আমলা পৰিষদ সমষ্টিৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰক সভাপতি লংসিং ৰংপিক উপসভাপতি গজেন ক্ৰক সাধাৰণ সম্পাদক এডিছন তেৰণক বিত্ত সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতি গঠন কৰে বঠাদলাংছৰ পৰা জাছন ইংখে ৰিপৰ্ট কাট নিউজ যোৰহাট কাৰ্বি ছাত্ৰ সন্থাৰ 23 সংখ্যক যোৰহাট কাৰ্বি ছাত্ৰ ছাত্ৰীৰ নৱাগত আদৰণি সভা ষ্টাৰ্ণ টেকনলজিকেল কলেজৰ ফেথ এণ্ড মেৰী ডাউন্স প্ৰেক্ষাগৃহত 10 ছেপ্টেম্বৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় যোৰহাট ইষ্টাৰ্ণ টেকনলজিকেল কলেজৰ ফেথ এণ্ড মেৰী ডাউন্স প্ৰেক্ষাগৃহত যোৰহাট কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত উলহ মালহেৰে অনুষ্ঠিত হৈ 23 সংখ্যক যোৰহাট কাৰ্বি ছাত্ৰ ছাত্ৰীৰ নৱাগত আদৰণি সভা সভাত মুখ্য অতিথি হিচাপে জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি বিশেষ অতিথি হিচাপে ধৰম সিং তেৰণ সন্মানীয় অতিথি হিচাপে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ মুৰব্বী অধ্যাপক ডক্টৰ আতুৰগিৰি ইংটি হিমালয় পৰ্বতাৰোহক খৰসিং তেৰাং জ্যেষ্ঠ সাংবাদিক জয়সিং টংপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে নৱাগত আদৰণি অনুষ্ঠানত নপুৰণি ছাত্ৰ ছাত্ৰীসকলে মিলি বিভিন্ন কাৰ্বি পৰম্পৰাগত নৃত্যগীত পৰিৱেশন কৰে মংগল ইংখে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748-73915, 7896-169021 or 9957-988-008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Difu Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়াত ডিফু চহৰৰ ৩ নং ৱাৰ্ডৰ ১৪টা আত্মসহায়ক গোটৰ ঐক্য মঞ্চ আৰমু চিংৰি প্ৰথমটো প্ৰতিষ্ঠা দিৱস ডিফু বালিকা মহাবিদ্যালয়ত দেওবাৰে উলহ মালহেৰে অনুষ্ঠিত হৈ যায় দিনৰ প্ৰায় 11 বজাৰ পৰা আৰমু চিংৰিৰ বৰ্ষপতি দিৱস উপলক্ষে আৰমু চিংৰিৰ সভানেত্ৰী জোনাকী ৰংপিপিৰ পৌৰহিত্যত ডিফু নগৰ কমিটিৰ 3 গ্ৰীক CRP ক্ৰমে ববিতা টিছপি ডিমি ৰংপিপি অনিতা ৰংপিপি সম্পাদিকা অঞ্জলি টিমংপি প্ৰমুখ্যে 14টা আত্মসহায়ক গোটৰ সদস্যবৃন্দ উপস্থিত থাকে মৰমী আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশিত জাগা মহিমাই নাৰী শীৰ্ষক গীতৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে উল্লেখ্য যোৱা 8 ছেপ্টেম্বৰত আত্মসহায়ক গোটসমূহৰ সদস্যসকলৰ মাজত প্ৰীতিমূলক খেল হিচাপে 100 মিটাৰ দৌৰ কাবাডী আদিকে ধৰি প্ৰতিযোগিতাত ভাগ লৈ বিজয় হোৱা সদলক উক্ত সভাত আটক ধুনীয়া উপহাৰেৰে পুৰস্কৃত কৰা হয় खुशी का दिन है क्योंकि आज 1 ईयर कंप्लीट हुआ है हम लोग का आरमू चिंगरी का सो सब लोग महिलाएं अपने घर बार छोड़ के आज हम लोग के साथ में उपस्थित हुआ है हम लोग एक साथ एंजॉय किया है यस्टरडे भी हम लोग ने खेल आयोजन किया था जो हम सब बूढ़ा बूढ़ी लोग सब लोग भी हम लोग जितना महिलाएं हैं जो घर में सिर्फ परोसता है वो अपने घर गृहस्थी ये सब छोड़ के एक दिन के लिए हम लोग मतलब ये आयोजन किया है इसलिए हम लोग बहुत ही खुशी मिला है आज प्राइज डिस्ट्रीब्यूशन भी हुआ है डांस भी हुआ है सॉन्ग भी हम लोग सब महिलाएं ने गाए हैं तो मुझे बहुत अच्छा लगा आगे आने वाला कल पे भी हम लोग और भी हम लोग अच्छा चीज़ हम लोग प्रोग्राम करेंगे महिलाओं के लिए आगे बढ़ाने के लिए जितना हो सकेगा हम लोग करेंगे तो थैंक यू यहाँ में हम लोग का ग्रुप में एटलीस्ट 14 ग्रुप है 14 ग्रुप से हम लोग का 100 अबव है 150 से भी अबव होगा शायद मतलब कितना नंबर 150 तो बहुत अच्छा लगा सब लोग ने बहुत हम लोग के साथ मतलब साथ दिया है इसलिए आई एम वेरी थैंकफुल टू देम आज का प्रोग्राम में हम लोग ने डांस ग्रुप सॉन्ग ये सब और उसका बाद में वही खेल का वो जो प्राइज़ दिया है तो वो लोग भी हाँ प्राइज़ डिस्ट्रीब्यूशन हुआ है इसलिए और भी वो लोग आगे आने वाले काल में और भी अच्छा करेगा होप सो আৰমু চিংৰিৰ কাৰণে নহয় গোটেই গ্ৰুপৰ কাৰণে বুলি ভাবিছোঁ আৰমু চিংৰিয়ে আমাক সাৱটি লৈ এটা ফেডাৰেশ্যন গ্ৰুপ হেৰি কৰিছে এৰিয়া লেভেল তেখেতলোকৰ লগত মিলি আমি মানে উচ্চ স্থান যাবলৈ ভাবোঁ আৰু যেন আৰু আগুৱাই যাম সেয়ে ভাবোঁ আৰমু চিংৰি গ্ৰুপ হওক মৰমী হওক বা আৰু বহুতো আছে গ্ৰুপ সকলো মহিলাই একে গোট হৈ পেলাই আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ সেয়েহে মোৰ নিজৰ দেহাৰ মোৰ অকল চকু অপাৰেশ্যনেই নহয় মোৰ কেঞ্চাৰো হৈছিলে বৰ্তমান ভাল কিন্তু অপাৰেশ্যন কৰি হ'লেও মই ৰখিব পৰা নাই যেতিয়া বাইদেৱে ক'লে বোলে আমাৰ এনেকুৱা অনুষ্ঠান হ'ব লাগিব আপুনিয়ে চলাব লাগিব আপুনিয়ে চব কিছু হেৰি কৰিব লাগিব মানে অৰ্গেনাইজিং আপোনাৰ ওপৰতে মই সঁচাকৈ বহুত আনন্দিত হৈছোঁ বাইদেৱে যে মোৰ ওপৰত ইমান বিশ্বাস কৰিছে আৰু মোক যে ভাবিছে যে এওঁ পাৰিব বুলি সেয়াই মই বহুতো মানে মোৰ নিজকে নিজে মানে মই বহুতো গৌৰৱান্বিত সেইকাৰণে মই আৰমু চিংৰিৰ লগতে বহুতো আৰু কৰি যাম বুলি ভাবিছোঁ অনুষ্ঠানত ৰংমিলি উইমেন ছ'চাইটি
এডভান্স উইমেন ছ'চাইটিৰ সদস্যসকলেও বিভিন্ন গীত নৃত্য পৰিৱেশন কৰে সভাত অতিথি হিচাপে উপস্থিত থকা ববিতা টিছপিয়ে বৰ্তমান নাৰীসকলে নিজৰ বাবে আৰু সমাজৰ বাবে কৰণীয় দায়িত্ব তথা কৰ্তব্য আৰু লগতে নাৰীৰ সবলীকৰণ নাৰীৰ আত্মা অধিকাৰৰ সম্পৰ্কে ভাষণ আগবঢ়ায় পানীৰ আঁচনিৰ যোগানৰ নামত আছে মাত্ৰ জকাটো নাই ইয়াৰ কোনো অস্তিত্ব বিগত 7 বছৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেনস্থিত জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনত সজাই দিয়া হৈছিল পানী যোগানৰ এই প্ৰকল্প হ'ল ঠিকাদাৰে প্ৰকল্পটোৰ সজোৱাৰ নামত বিলৰ ধন আদায়ো হ'ল কিন্তু নহল গঞা ৰাজ্যৰ ভাগ্যত এটোপালো পানী কেইবা লাখ চৰকাৰী টকা ব্যয়েৰে নিৰ্মিত পানী যোগান আঁচনি সম্পত্তি পৰিণত হৈছে চূড়ান্ত প্ৰশাসনলৈ চাহক আমাৰ এই প্ৰতিবেদন এইখনে সেই পানী যোগান আঁচনি আছে ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংপৈ গাঁৱত এইখন আঁচনি যোগে কেইবাখন গাঁৱৰ ৰাজ্যলৈ পানী যোগান দিয়াৰ লক্ষ্য লোৱা হৈছিল আজিৰ পৰা 7 বছৰৰ আগতে আঁচনিৰ নামত সজোৱা পানীৰ টেংক ইয়াৰ কাৰ্যলৈ ঠিকে থাকে হৈছে কিন্তু তাত আপুনি নেদেখিব কোনো চৰকাৰী কৰ্মচাৰী বিৰাট এলেকা জুৰি নিৰ্মাণ কৰা এই কাৰ্যালয়টিৰ চাৰিসীমাৰ বেৰাৰো সৈতে গেট আছে কিন্তু গেট বা চাৰিসীমা থকাৰ কোনো অৰ্থই নাই কাৰণ পানীয়ে নাই কিন্তু সেইবুলি চৰকাৰে ইমান টকা ব্যয় কৰি সজোৱা এই আঁচনি জহি কহি এনেদৰে এৰ দিব নেকি যি কি নহওক বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰক এই সন্দৰ্ভত বিহিত পদক্ষেপ গ্ৰহণৰ দাবী তুলিছে অঞ্চলটোৰ ৰাইজে ডংকামকামাৰ পৰা কেলভিন টেৰান কাট নিউজ কাৰ্বি আংলং জিলা ফুলনি পৰিষদ সমষ্টি তাৰাবাসান সোমবাৰৰ পৰা আৰম্ভ হৈছে MSC কাপ ফুটবল টুৰ্ণামেণ্ট উদ্বোধনী খেলত ফুলনি ৰাইট উইং বনাম তাৰাবাসা লেফ্ট উইং ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত তাৰাবাসা খেলপথাৰ আজিৰ পৰা অনুষ্ঠিত MSC কাপ ফুটবল টুৰ্ণামেণ্ট প্ৰথমটো খেলত ফুলনি ৰাইট উইং আৰু তাৰাবাসা লেফ্ট উইঙৰ মাজত অনুষ্ঠিত হয় দুয়ো দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে আৰম্ভ হোৱা খেলখনত ফুলনি ৰাইট উইঙে তাৰাবাসা ৰাইট উইঙক 4-0 গলত পৰাজয় কৰে অৰ্থাৎ ফুলনি ৰাইট উইঙে প্ৰথম দিনাৰ খেলত বিজয় হয় এই টুৰ্ণামেণ্ট ফুলনি পৰিষদ সমষ্টিৰ 25টা পলিং ষ্টেচনে অংশ ল'ব বুলি আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে সম্পাদক কলং ক্ৰয় উল্লেখ্য ফুলনি পৰিষদ সমষ্টি MSC তৰচিং ৰংহাঙে উদ্বোধনী খেলখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে আৰম্ভণিত ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে আৰম্ভণি খেলৰ উপলক্ষে আয়োজিত সভাত বিজেপিৰ বহু স্থানীয় নেতা তথা কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ফুলনিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ